này đứa này đứa mà ơi cho này đứa mà ơi হলি চোৱা লাস্কা নিয়াইছে এইটোৱে হা এই বিধৱা মাইকীজনে তাক ইমান কষ্ট কৰি মই ডাঙৰ দীঘল কৰিলোঁ একদম গোটেই মানুহৰ আগত মোৰ লাস্কা নিয়ালে লাস্কা নিয়ালে তোক মোৰ ভাঙো মই লাস্কা নিয়াইছে কুকুৰটোৱে লাস্কা নিয়াইছে এই বিধৱা মাকজনীয়ে তাক মই এই পঢ়ুৱাই শুনোৱাই বোলো অকণমান ভাল মানুহ হচোন নাই সেইফালৰ পৰা নাই আই এখনত 2 এখনত 3 এখনত 4 হা এনেকৈ পৰীক্ষাত ফেইল কৰে মানুহে দালি কি হ'ল পিতক যে ইমান জোৰত খেদি পঠিয়াইছে সেইটো লাগে কিনো কবি আৰু ক'বলৈকে লাজ লাগিছে গম পাইছ আই আমাৰ এইটোৱে ফেইল কৰিলে ফেইল কৰিলে ৰাম ৰাম বিচুতি আৰু দেই এইটো ফাটিলে দেখোন কি ফাটিলে পেটি গোটটো ফাটিলে হস্তিয়া পেটি গোট ৰুণালীয়ে নিদিয়ক কালৈকে বাৰু মই নিজে লিখিছিলোঁ ন তই যে ইয়াত বহি বহি কানি আছ কেলে কানি আছ নেদাওঁ মই গলা দি নেদাওঁ কেলে নেদা মায়ে মোক মাৰিছে আকৌ মাৰিব ফেইল কৰিছ তই ফেইল কৰা নাই ন মই পাতিয়ে কৰিছিলোঁ জোনালীয়ে কিবা মোক নেদেখুৱালে তাই মোক ক'লে মই তোক মৰ্টন দিম তই বোলে মোক দেখুৱাই মই তাক মোৰ বহীখন দি দিলোঁ তাইৰ বহীখন মোক দি দিলে এইটো চহৰ লগাতে লোকৰ আশাত পৰীক্ষা দিবলৈ গৈছে ক'ত পাছ কৰিবি নেদাওঁ মই ঘৰলৈ নেদাওঁ মই ঘৰলৈ নেদাওঁ টোপনিয়াই আছে যে তই ইয়াতে কেলে মোৰ কালি টোপনি ক্ষতি হ'ল আকৌ কেলে টোপনি ক্ষতি হ'ল এতিয়া জানো ভাদ মাহ নহয় নাম চলি থকা নাই জানো আমাৰ ঘৰত নাম গাইছিলে আকৌ মই সেইকাৰণে কালি সাৰ পাই থাকিলোঁ টোপনি নধৰিলে তহঁতৰ ঘৰত ৰাতিনো কোনে নামখন গালে হে নাজানো আমাৰ দাদাই নতুনকৈ বিয়া পতা নাই জানো নবহঁতৰ দাদাহঁতৰ ৰাতি ৰুমটোতহে মই শুওঁ তাৰপিছত মই শুই আছো আৰু দাদাই নবৌক খুব নাম শিকাই আছে এনেকৈ ৰাতি এবাৰ গাই বহুত দিনত নাই আকৌ এবাৰ গাই এনেকৈ নাম শিকাই আছে মই সাৰ পাই গ'লোঁ সেইকাৰণে এতিয়া টোপনি ধৰিছে আকৌ তহঁত লগা হেৰি মহ মাৰিছে চাগে হে হ'ব নাম গোৱা নাই ৰাতিখন হে মই সেই দোকানৰ পৰা শুগে তই শুই ঘৰত শুগে যা তহঁত লগা তেজ খোৱাটো বেয়াও লাগে গৰম উঠিছে আকৌ এইখিনি কাৰেণ্টটো নাই যে সেইকাৰণে এইকণতে শুইছোঁ আকৌ এইজনী যে ৰ'দালি খুৰীজনী ক'ত আছে জানো অথনি মাতিলে বুলি ৰ'দালি খুৰী আহিবিচোন পিঠাগুড়ি কেইটামান খুন্দি দিবলৈ মই বুলি যাওঁচোন ৰ'দালি খুৰীনো কি কৰিছে মা গোটেই ইফালৰ পৰা আহিছে ল'ৰাবোৰে জোকাৰিছে সদায় খালি ল'ৰাবোৰে লেডিজ বুলি জোকাৰি মই চৰিয়াই দিম আকৌ আদি কৰিছে আপুনি অংগনবাদীত নকৰে জানো তাত খিচিৰি বনাইছে নে খাই আপুনি গাল ভাঙা কেইটা দেখিছে নহয় টেক্সিবিলাক পৰি আছে ৰ'দালি খুৰী ঘৰপা আহোঁ ৰ'দালি খুৰী হেনো মূৰত টোপনি হ'ল ওকণি চাবলৈ যাওঁ দুইটা মিলিবি ৰ'দালি হেঁতি ওকণি চাগে যায় যাওক আই দেখিছোঁ ইফালে আকৌ ষ্টাইলটো কিনিছে বোৱাৰী হিচাপে থাকিব লাগে তাই যিটো ফিগাৰ একেবাৰে লাষ্ট লাষ্টকৈ জীয়ৰী ছোৱালী এইজনী জাপনা চাপনা খুলি চাগে ধুবাং ভাঙি শুই আছে পুকচিলাই চাই ইমান ওকণি হৈছে গম পাইছেনে হয় নি তই আকৌ সেই প্ৰতিমা মূৰত ওকণি মেলি চাই মেলি থাক মই বোলো তাক মাতোচোন এল'ভেৰা সানিবলৈ এল'ভেৰা সানিলে ওকণি যায় না চাই দিওঁ আছোন না ওকণি এটা চাই দে সৰ আছোন চা ওকণি এটা চা সৰ এইকেইদিন জেপিকা লগা চুলি ৰঙা কৰি থৈছে অৱস্থাই নাইকিয়া কৰি থৈছে পালি এইবাৰ পূজাত তোক মই হেৰি এটা দিম দে কি স্পৰ্টিং এটা দিম দে হয় নি এদিন দেচোন বৰ অকণি হ'ল গম পাইছনে নপইচা তহঁতৰ হেৰি দেউতা আছে আমাকনো দেউতা কেলে এনেই সুধিছোঁ আৰু নহয় এতিয়া দেউতাৰ কথা বৰ পাতিছ নি বাৰু কেলা চৰিয়ে দিম পাই কথা নকবি তই গা চা ধোৱা নাই চাগে জানো দেই তই পাতিছ নেকি বৰ গোন্ধাইছে গাটো ইমান টেঙা গোন্ধাইছে চাচোন চাই বৰ খোজাইছোঁ ইমান ওকণি হৈছে তোমাৰ চা
তই হাত ভৰাই দিছ যে আইও আই কণীজনী পৰিলে কাৰণে মই এনেকে চাইছিলো তই অল্প মানুহ নহয় দেই তোক আকৌ মই আকৌ বোলো ভাল ল'ৰা বুলি ভাবিহে তোক কণীটো চাব যে তই একদম হাত ভৰাই দিছ যে এইজনী যে আমাৰ ছোৱালী ছোৱালী ভাগ নাই নাই লগ দে তই তেনেকুৱা কথা নকবি আই লোকৰ ল'ৰাই জোকাৰিলে আমি কাপোৰ দি ছোৱালীক ঢাকি থৈ আহিম কথা ক'বলৈ আহিছে হা কণীটো চাবলৈ দিলো কণীটো পৰিলে বুলি হাত ভৰাই দিছে এইটো বৰ দুষ্ট দেই সঁচাকৈ ইয়াক এনেই মৰম চেনেহ কৰোঁ আপুনি তেনেকে ক'লে নহ'ব নহয় মা আপুনি তেনেকে ক'লে নহ'ব হৰ আপোনাৰ সেইডাল যদি হৈছে সেইডাল যদি ডাঙৰ হৈ গৈছে আগতকে তেনেকে হ'লে নহ'ব নহয় ডক্টৰৰ ওচৰত নি দেখুৱাব লাগিব তেতিয়াহে অকণমান বেজি চেজি দিলে সৰু হ'ব আইও মই নোৱাৰো নহয় মই সেইজানো তই এতিয়া হাতখন মোৰ এইকণলে নিওঁতে চিংকে মাৰিছে আইও ধৰিলে ইমান বিষাই আছে মইহে জানো সেইটো অল্প ডাঙৰ নি আইও গোটেইডাল নহয় আপুনি কথাটো শুনকচোন আপুনি বা মানুহৰ আগত এনেকে ভৰি দুডাল মেলি মেলি ঘূৰি ফুৰিলে মানুহে কি হৈছে বুলি ভাবিব বাৰু কওকচোন জানো একোৱে যি হওক মই এনেকে থাকিম দেই এনেকে সুখ পাইছো এনেকে চাপাব নোৱাৰো নহয় বিষাই আকৌ এনেকে থাকিলে সুখ লাগে গম পাই নাই এইটো পকিছে নেকি পকিলে নেকি মই নাজানো দেই বিষাইছে মানে আইও কেলে তাত নহয় এই পোকৰ পাছফালে উঠিছে তই মেখেলা লাগি চাব নালাগে মই ডক্টৰৰ ওচৰলৈ মাত্ৰ নাযাওঁ বুলিছো নাযাওঁ আপোনাৰ সেইডাল যিডাল হৈ আছে ইমান ডাঙৰ বুলি মই গম নাপাওঁ নহয় আপোনাৰ এখন বৰ ডাঙৰ পূজে নৈ গৈ গলেও মই ডক্টৰৰ ওচৰলৈ যোৱাত নাই দেই মই কলো থাকক তেতিয়াহ'লে পোকটো মেলি মেলি ঘূৰি পোৱা মানুহৰ আগত পোক ফালি ফালি ঘূৰি ফুৰিছে ঘৰৰ মানুহে কি বুলি কাটিব বাৰু কথা ক'লেও নুশুনে যি কৰে কৰি থওক আৰু দেই নোৱাৰো আৰু